নমস্কাৰ, মই জয়া মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। কিবা এটা বনাবলৈ লৈছোঁ, ভাবিছোঁ আপোনালোকৰ যাই আছোঁ ৰ'বা, ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। যদি ভাল লাগে লাইক এটা নিশ্চয় কৰিব, শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল। বলক তেতিয়াহ'লে কি বনাওঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। জোন পিঠা বনাব বোলে, তেতিয়াহ'লে চাই থাকিব শেষলৈ। এইফালে মাৰি আছে আটা, আৰু আটা মাৰা হোৱাই নাই। এইফালে এই বেলনা লৈ বহি আছে। গতিকে আটাখিনি মাৰা হোৱাৰ পিছত অকণমান শ্বেয়াৰ কৰিম। এয়া লৈছোঁ নাৰিকল ইয়াতে এযোৰ আছে, আৰু ইয়াতে আছে গুৰ মিঠৈ। এতিয়া গুৰ মিঠৈ আৰু কাটি ল'ম। এতিয়া কেৰাহী বহাই দিছোঁ গেছত, আৰু নাৰিকলখিনি প্ৰথমতে ভাজি ল'ম। অলপ নাৰিকলখিনি ভালদৰে ভাজি লৈ পিছত কাটি লোৱা গুৰখিনি দি দিম। তেতিয়াহ'লে চাই থাকিব। এতিয়া নাৰিকলখিনি অকণমান ভাজা হোৱাৰ পিছত এতিয়া কাটি লোৱা গুৰখিনি মই ইয়াতে দি দিলোঁ, আৰু এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। আৰু এনেদৰে গুৰ নাৰিকলৰ লাড়ু সকলোৱে বনায়। গতিকে বনাইছোঁ যিহেতু অকণমান শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। আৰু এইফালে মাইনায়ে বেলি আছে আটাখিনি, আৰু ইয়াৰ ভিতৰত নাৰিকল গুৰ এনেকৈ সোমাই দিব। প্ৰথমতে বেলি লৈছে, তাইও এইফালে কৰি আছে, মই এইফালে নাৰিকলখিনি ভাজি আছোঁ। আৰু এইখিনি ভাজা হৈছে অলপ লাড়ুৰ কাৰণে হোৱা নাই। আৰু এয়া জোন পিঠাত ভৰাব পৰা হৈ গৈছে। ইয়াৰে অকণমান কাঢ়ি লৈছোঁ, লৈ মইনাক দি দিম। আৰু মইনাই এয়া ইফালে পিঠা বনায়ে আছে, জোন পিঠা। তাইক দি দিছোঁ মই ইয়াৰ পৰা অলপ লৈ। আৰু মাইনাক জোন পিঠাকেইটা বনাব দিছোঁ, আৰু তাইক এনেকৈ ব্যস্ত কৰি থৈ দিছোঁ। মই এইফালে নাৰিকলখিনি নমাই দিলোঁ, আৰু লাডুখিনি বনাই লওঁ। লাড়ুখিনি বনোৱা হ'লে জোন পিঠাখিনি ভাজিম। আৰু মোৰ লাড়ুখিনি বনোৱা হোৱালৈকে তাই জোন পিঠাকেইটা বনোৱা হ'বয়ে, আৰু মই ভাজি দিম। লাড়ুখিনি লাহে লাহে বনাব লাগিব, বহুত গৰম আছে। আৰু গুৰৰ লগত নাৰিকল ভাজিলে এনেও সহজত ঠাণ্ডা নহয়, বহুত গৰমেই আছে। এইখিনি বনাই লওঁ, বনাই লৈ আপোনালোকক লগ পাই। মাইনাৰো 3টা বনোৱা হৈছে, এইটো 4টা হ'ল। আৰু এনেদৰে তাই গোটেইখিনি বনাই থাকিব, নহ'লে তাই লাড়ু বনাব বিচাৰিব। আৰু এয়া গুৰৰ লগত নাৰিকল ভাজিলে বেছি গৰম হৈ থাকে যে, তাইক মই বনাব নিদিওঁ সেনেকৈ। এইফালে তাইক নাৰিকল দি থৈ দিছোঁ, তাই এনেকৈ বনাই আছে। এইখিনি বনোৱা হোৱালৈকে মোৰ গোটেইখিনি লাড়ু বনোৱা হৈ যাব, আৰু তাই এনেকৈ লাহে লাহে কৰি থাকক।
আৰু এয়া মাইনা জোন পিঠাকেইটা বনোৱা হ'লে আৰু গোটেইখিনি বনোৱা হৈ গ'ল। আৰু এয়া দেখিছে নহয়, পুৰা একদম লাহে লাহে এৰুৱাই আছে। এয়া এনেকৈ এৰুৱাই আছে আৰু বনাব পাৰিছে। এখন আছে বনাবৰ কাৰণে, আৰু এইখন বনোৱা হ'লে তাৰ এইখিনি বনোৱা হৈ যাব। আৰু মোৰ লাডু বনোৱা হৈ গ'ল, আৰু এটামান লাড়ু বনাবলৈ আছে। আৰু এইফালে তাই জোন পিঠাকেইটা বনোৱা হৈ গ'ল। মই এতিয়া গেছত কেৰাহী বহাই দিছোঁ, কেৰাহী গৰম হ'বলৈ দিছোঁ। আৰু পিঠা হৈছে এইকেইটা, আৰু তেলখিনি গৰম হৈছে। মই এটা এটাকৈ জোন পিঠাকেইটা ভাজি লওঁ, ভাজি লৈ আপোনালোকক লগ পাই আছোঁ। আৰু এইকেইটা মোৰ ভাজা হৈ গ'ল, এই তিনিটা। আৰু এই তিনিটা এতিয়া মই নমাই দিছোঁ। এনেকৈ গোটেইখিনি জোন পিঠা মই ভাজি ল'ম। আৰু এইখিনি হ'ল লাষ্ট, একেবাৰে এই লাষ্টত চাৰিটা মই নমাম। আৰু এইখিনি নমাব পৰা হৈ গ'ল। এতিয়া মই নমাই দিলোঁ। আৰু এনেদৰে জোন পিঠা কোনে কোনে বনাই কমেণ্ট কৰি জনাবচোন। আৰু খাবলৈ বহুত টেষ্টি হয়। আৰু এয়া জোন পিঠা হ'ল এইকেইটা, আৰু লাডু হ'ল এইকেইটা। আৰু যোনে যোনে মোৰ চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰি আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল। আৰু এইখিনি বনোৱা হৈ গ'ল। গৰম কাৰণে বেছিকৈ লাড়ু বনোৱা নাই, কাৰণ গৰমত এনেও বেছি ভাল হৈ নাথাকে। আৰু সেইকাৰণে দুটা নাৰিকলৰ বনাইছোঁ, তাৰে অকণমান নাৰিকল পিঠাৰ ভিতৰত দিছোঁ। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, এতিয়া এইখিনি বনোৱা হৈ গ'ল। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে, নতুন ৰেচিপিৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ